ৰঙিয়াত চিলনী চোৰৰ সন্ত্ৰাস মহিলাৰ ডিঙিৰ পৰা থপিয়াই লৈ গ'ল সোণৰ চেইন হেলমেট পৰিধান কৰি আহিছিল দুজন যুৱক মটৰচাইকেলেৰে আৰু মটৰচাইকেলেৰে অহা যুৱক দুজনে এই ঘটনা সংঘটিত কৰে ৰঙিয়াত ঔষধ ক্ৰয় কৰিবলৈ আহি এইদৰে চিলনী চোৰৰ কবলত পৰিলে বৃদ্ধা মহিলাগৰাকী ৰঙিয়াৰ পুঠিমাৰীৰ ভাৰতী ডেকা ৰঙিয়াৰ এণ্টি ৰোডত সংঘটিত হৈছে এই ঘটনাৰ পিছতে ৰঙিয়া থানাত উপস্থিত হয় ভুক্তভোগী মহিলাগৰাকী আৰু ৰঙিয়া আৰক্ষীৰ নাকৰ সন্মুখতে হোৱা এনে ঘটনাৰ সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ মই ৰঙিয়াত ঔষধ নিবাকলৈকে আহিছিলোঁ ঔষধ লৈ মই তাৰমানে মোৰ ছোৱালীটো সৰু ছোৱালীটো স্কুলতে টিউশ্যনত গৈছে মই বোলো ছোৱালীটোক থৈ আহোঁ ৰিক্সাইদি দুয়ো যাই ৰিক্সাইদি থৈ আহি পচাৰ কাৰণে আমি খোজকাঢ়ি আহোঁতে তাৰমানে সেইখিনিত কি জেগা কত ৰাস্তাটো তাতে সেই চেণ্ডেল দুইজন ল'ৰাই থাপ মাৰি নিছে কিহত আহিছিল ল'ৰা দুজন বাইকত চিনি পোৱা নাই আপোনালোকে চিনি পোৱা নাই কি হেলমেট লগাই আহিছিল আপুনি পৰিছে নেকি টানাৰ পিছত পৰা নাই মই এনেকে গৈছো গলটো একদম এনেকে টানি নিচিনা খানছে মই এনেকে পৰি গৈছো আচৰ পৰিছে আপোনাৰ গাত আশা কৰিছো এতিয়া থানাত এজাহাৰ দিলে নেকি এজাহাৰ দিব আহিছে কি কব দিনটো পৰতে এনে ধৰণৰ উপদ্ৰৱ এনেকুৱা হ'ব নালাগে মই অলপতে সেইকাৰণে বহুত দুখ লাগি গৈছে বহুত কষ্ট কৰি বনাইছো সেইখিনি পুঠিমাৰি 18 বুলি কয় ঔষধ নিব আহিছিল ৰঙিয়াত চিলনী চোৰৰ সন্ত্ৰাস মহিলাৰ ডিঙিৰ পৰা থপিয়াই লৈ গ'ল সোণৰ চেইন হেলমেট পৰিধান কৰি আহিছিল দুজন যুৱক মটৰচাইকেলেৰে আৰু মটৰচাইকেলেৰে অহা যুৱক দুজনে এই ঘটনা সংঘটিত কৰে ৰঙিয়াত ঔষধ ক্ৰয় কৰিবলৈ আহি এইদৰে চিলনী চোৰৰ কবলত পৰিলে বৃদ্ধা মহিলাগৰাকী ৰঙিয়াৰ পুঠিমাৰীৰ ভাৰতী ডেকা ৰঙিয়াৰ এণ্টি ৰোডত সংঘটিত হৈছে এই ঘটনাৰ পিছতে ৰঙিয়া থানাত উপস্থিত হয় ভুক্তভোগী মহিলাগৰাকী আৰু ৰঙিয়া আৰক্ষীৰ নাকৰ সন্মুখতে হোৱা এনে ঘটনাৰ সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৰঙিয়াত চিলনী চোৰৰ সন্ত্ৰাস মহিলাৰ ডিঙিৰ পৰা থপিয়াই লৈ গ'ল সোণৰ চেইন হেলমেট পৰিধান কৰি আহিছিল দুজন যুৱক মটৰচাইকেলেৰে আৰু মটৰচাইকেলেৰে অহা যুৱক দুজনে এই ঘটনা সংঘটিত কৰে ৰঙিয়াত ঔষধ ক্ৰয় কৰিবলৈ আহি এইদৰে চিলনী চোৰৰ কবলত পৰিলে বৃদ্ধা মহিলাগৰাকী ৰঙিয়াৰ পুঠিমাৰীৰ ভাৰতী ডেকা ৰঙিয়াৰ এণ্টি ৰোডত সংঘটিত হৈছে এই ঘটনাৰ পিছতে ৰঙিয়া থানাত উপস্থিত হয় ভুক্তভোগী মহিলাগৰাকী আৰু ৰঙিয়া আৰক্ষীৰ নাকৰ সন্মুখতে হোৱা এনে ঘটনাৰ সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট SC নিউজ